হেল্ল' এভৰিৱান, তো আজি কি খবৰ? মোৰ অন্য এটা ব্লগ লৈ সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। তো এইফালে চাওক, আমাৰ ঘৰৰ পোৱালিখিনি ইমান দুষ্টমি কৰি আছে। তো এইফালে চাওক কি কৈ আছে। আমি আজি পাটনি পড়ছি, আমার পাতালি কেমন লাগে ভালো লাগে কবেন হা। তাৰপিছত জিতি ঘৰত আহি মই ওষ্টাডি মাৰি আছোঁ। ওষ্টাডি মাৰাৰ কাৰণ হৈছে আজি বৌ আৰু দেউতা আহিছে ঘৰত বৌক ল'বলৈ। তো ভাবিলোঁ ময়ো অলপ বৌক হেল্প কৰি দিওঁ। সেইফালে মই মিক্সাৰত মছলাখিনি মিহলাই ল'লোঁ। তাৰপিছত এইফালে চাওক, বডি আৰু মই বডিৰ লগত মই অলপ হেল্প কৰি দি আছোঁ বৌদিক। তাৰপিছত বৌৱে ক'লে আজি তই অলপ তাৰপিছত মই এইফালে ওষ্টাডি মাৰি আছোঁ আৰু আমাৰ পোৱালিখিনি আহি চাওক ইমান দুষ্টমি কৰি আছে। তাৰপিছত মই মিক্সাৰত মছলাখিনি ৰেডি কৰিলোঁ আৰু লাবৰাখিনি তুলি দিছোঁ। লাবৰাখিনি হৈ আছে। ইফালে মটনখিনি ৰেডি কৰিম। দালি ইফালে হৈ গৈছে। ইফালে চাওক দালি হৈ গৈছে। তাৰপিছত ইফালে যিবিলাক সামগ্ৰী লাগে ৰেডি কৰিছোঁ ইফালে তাৰপিছত বাহিৰত চাওক, মানে বৌৰ দেউতাই চাহ খাই আছে। আমি সকলো মিলি প্ৰথমে চাহ খালোঁ। চাহখিনি খাই পেলাই ইফালে লাবৰাখিনি মই ৰান্ধি আছোঁ। লাবৰাখিনি ৰান্ধি থাকোঁতে বৌৱে মানে জলপান দিব দেউতাক। ইফালে মানে জেঠা আৰু বৌৰ দেউতা, মানে মোৰো জেঠা হয়, ইফালে জলপান খাব। আৰু ইফালে চাওক আৰু এইফালে জেঠা আৰু দুই জেঠা মিলি ইফালে জলপান খাই আছে। আৰু পোৱালিখিনি চাওক ইমান দুষ্টমি কৰিছে। আৰু আমাৰ ঘৰৰ পিছফালে ভিউখিনি চাওক ইমান ধুনীয়া ন। তাৰপিছত মই অলপ ৰান্ধি থাকোঁতে অলপ মানে ফাটৰামি কৰিবলৈ আহিছোঁ ইফালে মই আৰু পোৱালিটো। ইফালে চাওক আৰু ভোট জলকীয়া গাছখিনি চাওক ইমান ধুনীয়া হৈছে। বহুত ভোট জলকীয়া ধৰিছে। এইফালে চাওক। আৰু এটা কথা, মোৰ চেনেলত কোনোবাই নতুন আহি থাকিলে ছাবস্ক্ৰাইব কৰি দিব যে, আৰু লগত বেল আইকনটো ক্লিক কৰিব। তাৰপিছত এইফালে কথা পাতোঁতে এইফালে লাবৰাখিনি হৈ গ'ল। তাৰপিছত মাছখিনি ৰেডি কৰি আছোঁ আৰু মটনখিনি মছলা দি ইফালে মিহলাই ল'ম অলপ। ইফালে মই মটনখিনি মিহলাই আছোঁ আৰু বৌয়ে ইফালে মাছখিনি তুলি দিব। মাছখিনি ৰান্ধি আছে। ইফালে মই মটনখিনি ৰেডি কৰিলোঁ। তাৰপিছত ইফালে চাওক মজা লাগিছে। তুমি আজি ৰান্ধি আছা, মই খাম। মাছখিনি ভাজা হৈ গ'ল প্ৰায়। ইফালে মাছখিনি নামি লয়। তাৰপিছত মাছখিনি নামিলে তাৰপিছত আলুখিনি ভাজি ল'ম। তাৰপিছত মাংসখিনি ৰাখি থৈ দিছোঁ, মাংসখিনি দি দিম আৰু অলপখিনি মছলা আছে পিছত দি দিম। আজি ইয়াতে সামৰি মাৰিছোঁ। তো লগ পাম নেক্সট ব্লগত, নাইবা মিনি ব্লগত লগ পাম। তো কোনোবাই মোৰ চেনেলত নতুন আহি থাকিলে ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো ক্লিক কৰিব দেই। তো বাই বাই, লগ পাম নেক্সট মিনি ব্লগত।